বন্ধুসকল আজি আমি কথা পাতিম কপিল আৰু পুলিচৰ ওপৰত। আজি এই ভিডিঅ'টোত আমি কথা পাতিব ওলাইছো যে চাৰিটা বিষয়ৰ ওপৰত। ফাৰ্ষ্টটো হৈছে যে কপিল আৰু পুলিচৰ বিষয়ে আইনে কি কয়, আৰু ছেকেণ্ডটো হৈছে পুলিচে কিহৰ ভিত্তিত আইনী ব্যৱস্থা ল'ব পাৰে যদি কপিলছে ৰুম বুক কৰে। এই ৰুম বুক কৰাটো ভেলিড হয় নে নহয়, লিগেল হয় নে নহয়, আৰু যদি ৰুম বুক কৰি লয় আৰু তাত যদি পুলিচৰ ৰেড পৰে তেতিয়াহ'লে কপিলছে কেনেকৈ বাচিব আৰু কি কৰিব লাগিব। আৰু ভিডিঅ'ৰ লাষ্টত আমি কথা পাতিম যে পুলিচে যদি হাৰেছমেণ্ট কৰে কপিলছক তেন্তে কপিলছে ক'ত কমপ্লেইন কৰিব পাৰে আৰু ক'ত তেওঁলোকে কমপ্লেইন কৰিব পাৰে। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ আহক। যদি আপুনি আমাৰ চেনেলটো নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা ঘণ্টা বাটনটো দবাই ল'ব, যাতে এনেধৰণৰ সকলো ধৰণৰ ভিডিঅ' যেতিয়া মই আপোনালোকৰ ইউটিউবত মোৰ ইউটিউব চেনেলটোত আপলোড কৰোঁ আপোনালোকে এই নটিফিকেশ্যনটো আপোনালোকে পাই যায়। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ আহক। ফাৰ্ষ্টে আমি কথা বুজি ল'ব লাগিব যে আইনে এই বিষয়টোত কি কৈছে। আইনী প্ৰক্ৰিয়াত প্ৰথমে আমাৰ দেশৰ কনষ্টিটিউশ্যনৰ কথাই আহে, কিয়নো কনষ্টিটিউশ্যন হৈছে আমাৰ দেশৰ সৰ্বসভা। চ' আমাৰ দেশৰ আইন কানুন কনষ্টিটিউশ্যনৰ ওপৰত ভিত্তি কৰিয়ে চলা হয়। সকলো ধৰণৰ পুলিচ আৰু সকলো ধৰণৰ অধিকাৰী সকলো ধৰণৰ লোক কনষ্টিটিউশ্যনৰ ওপৰত ভিত্তি কৰিয়ে কাম কাজ কৰা দেখা পোৱা যায়, নহয় জানো। ঠিক আছে, যে আৰ্টিকল 21 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, আৰ্টিকল 21 ইণ্ডিয়ান কনষ্টিটিউশ্যনে কি কৈছে, এই কথাটো কৈছে যে যিকোনো ব্যক্তিৰ পাৰ্চনেল ৰাইট আইনী প্ৰক্ৰিয়াৰ বাহিৰে কোনো অন্য ধৰণে হস্তান্তৰ কৰিব নোৱাৰে। যে এজন মানুহৰ পাৰ্চনেল যিটো ৰাইট হয়, নিজৰ ব্যক্তিত্ব জীয়াই থকা অধিকাৰ যিটো পাৰ্চনেল ৰাইট হয়, সেই ৰাইটটো আইনী যি প্ৰক্ৰিয়া আছে, আইনী প্ৰক্ৰিয়াৰ বাহিৰে কোনো অন্য লোকে বা কোনো অন্য আইনটো হস্তান্তৰ কৰিব নোৱাৰে, আইনটো ভংগ কৰিব নোৱাৰে। ঠিক আছে, এইটো কথাৰ মিনিংটো এনেধৰণৰ হ'ল যে সকলো ব্যক্তিয়ে নিজৰ ইচ্ছামতে থাকিব পাৰিব, নিজৰ ইচ্ছামতে ঘূৰিব পাৰিব, তেওঁ জীয়াই থাকিব পাৰিব, নিজৰ ইচ্ছামতে সাজ পোছাক পৰিধান কৰিব পাৰিব, যাকে বিচাৰে তাকে বিয়া পাতিব পাৰিব। চ' এইটো আমাৰ আৰ্টিকল 21 আমাক ইণ্ডিয়ান চিটিজেনছক এটা ৰাইট প্ৰদান কৰিছে, নহয় জানো। ত' তেওঁটো আৰু এই ফাণ্ডামেণ্টেল ৰাইটটো অনলি তেওঁ ৰাইটটো শেষ কৰিব পাৰিব একমাত্ৰ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে যেনেধৰণে ধৰক আপোনাৰ CRPC, IPC আৰু অন্য যিবিলাক এক্ট বনোৱা হৈছে তাৰ জৰিয়তেহে কোনো ব্যক্তিৰ স্বাধীনতা শেষ কৰিব পাৰিব। পুলিচৰ নিজৰ মন মৰ্জিৰে আৰু অন্য মানুহৰ গুণ্ডাগৰ্দিৰ জৰিয়তে কোনো ব্যক্তিৰ স্বাধীনতা শেষ কৰিব নোৱাৰে। যদি কোনোবাই এনে কৰে এইটো ইলিগেল হ'ব, আনভেলিড হ'ব। এজন ব্যক্তিৰ যিটো স্বাধীনতা হয় সেইটো অকল আইনৰ জৰিয়তে সেইটো শেষ কৰিব পাৰিব। ইয়াৰ বাহিৰে কোনো ধৰণৰ বেলেগ উপায় নাই। মানুহৰ পুলিচেও এইটো নিজৰ মন মৰ্জিৰে এই আইনটো ভংগ কৰিব নোৱাৰে, অন্য মানুহৰ স্বাধীনতা শেষ কৰিব নোৱাৰে। এইটো আনভেলিড হ'ব, এইটো আনৰিজনেবল হ'ব, নহয় জানো। আনভেলিড হ'ব, এইটো কোনো ধৰণৰ ভেলিড নহ'ব, ইলিগেল হ'ব, এইটো এটা ক্ৰাইম হ'ব। ঠিক আছে, ছেকেণ্ডত কোৱা হৈছে যে IPC ধাৰা 294 এইটো কৈছে যে যিজন মানুহে অশ্লীল কাম কাজত লিপ্ত হৈছে বা অনৈতিক কাম কাজত লিপ্ত হৈছে তেওঁক 3 মাহ পৰ্যন্ত শাস্তি দিব পাৰে। অশ্লীলতা বা অবচেনিটি তাৰ ডেফিনেশ্যনটো সময়ে সময়ে কি হয় চেঞ্জ হৈ থকা দেখা পোৱা যায়। ছাপ'জ আপুনি এখন সৰু গাঁৱত বাস কৰে, তাতে যদি আপুনি ৰাজহুৱাভাৱে কোনো এজনী ছোৱালীক আপুনি সাবত মাৰি ধৰিছে বা কিছ কৰিছে, তেতিয়াহ'লে এইটো তাত হয়তো এটা আপোনাৰ অবচেনিটি বা অনৈতিক কাৰ্য লিপ্ত হ'ব পাৰে, তাতে। কিন্তু আপোনাৰ মেট্ৰ' চিটি বা গোৱা বিচত ওচৰত যদি আপুনি কাৰোবাক হাত কৰিছে বা সাবত ধৰিছে বা কিছ কৰিছে, এইটো আপোনাৰ অবচেনিটি বা অনৈতিক কাৰ্য নহ'ব পাৰে। ঠিক আছে, চ' অনৈতিক কাৰ্য নহ'ব পাৰে। পুলিচে 2 ধৰণৰ আইনী প্ৰক্ৰিয়া কৰিব পাৰে, IPC অথবা CRPC দ্বাৰা। ইয়াৰ বাহিৰে পুলিচৰ হাতত বেলেগ কোনো ব্যৱস্থা নাথাকে যিকোনো মানুহৰ ওপৰত আইনী ব্যৱস্থা ল'বলৈ। যদি কোনোবা কপিলে পাৰ্কত বহি থাকে বা পাব্লিক প্লেচত থাকে, তেন্তে পুলিচে 294 IPC ধাৰাতেই তেওঁলোকক এৰেষ্ট কৰে। যদি কিছ কৰি থাকে বা অনৈতিক কাৰ্য লিপ্ত থাকে, তেন্তে পুলিচে IPC 294 ধাৰাত এৰেষ্ট কৰিব পাৰে বা থানাত নিব পাৰে, সোধা পোছা কৰিব পাৰে। কিন্তু যদি কোনো কপিল পাৰ্কত বহি কথা পাতি আছে, ঘূৰি আছে বা পাব্লিক প্লেচত তেওঁ ঘূৰি আছে, তেন্তে পুলিচে তেওঁলোকক এৰেষ্ট কৰিব নোৱাৰে, কিয়নো এইটো অনৈতিক কাৰ্য বা অবচেনিটিৰ ভিতৰত নপৰে। পুলিচৰ ৰাইট নাথাকে তেওঁলোকক হাৰেছমেণ্ট কৰাত, কোনো ধৰণৰ পুলিচৰ হাতত ৰাইটছ নাথাকে। এটা ৰুম বুক কৰে, এইটো ভেলিড হয় নে নহয় বা এইটো লিগেল হয় নে নহয়। আৰু যদি পুলিচৰ ৰেড পৰে, তেন্তে তেওঁলোক কেনেকৈ বাচিব পাৰিব, কি কৰিব লাগে। যদি কপিলছে হোটেলত ৰুম বুক কৰিব বিচাৰে, তেন্তে এইটো সম্পূৰ্ণ ভেলিড হয়, এইটো সম্পূৰ্ণ লিগেল হয়। কিন্তু ছোৱালীজনীৰ বয়স 18 বছৰ উৰ্ধত হ'ব লাগিব আৰু ল'ৰাটোৰ বয়স 21 বছৰ উৰ্ধত হ'ব লাগিব। আৰু যদি
আৰু যদি তেওঁলোক মেচিয়ৰ হয় যিকোনো ঠাইতে যিকোনো হোটেলতে তেওঁলোকে ৰুম বুক কৰিব পাৰে এনে কিছুমান হোটেল আছে যিবিলাকে কাপিলছক এলাউ নকৰে কিন্তু তেওঁলোকৰ নিজৰ হোটেলৰ যিটো পলিচি হয় সেইটো হয় তেওঁলোকৰ নিজৰ হোটেলৰ পলিচিটো হয় তাৰ বাহিৰে আইনৰ ইয়াত কোনো ধৰণৰ লেনদেন থকা দেখা পোৱা নাযায় সাধাৰণতে দেখা যায় যে যিবিলাক 4 ষ্টাৰ বা 5 ষ্টাৰ হোটেল হয় ৰেটিঙৰ হোটেল হয় সেই ৰেটিঙৰ হোটেলবিলাকত কি হয় আপোনাৰ পুলিচৰ ৰেট খুব কমেই পৰা দেখা পোৱা যায় আৰু যিবিলাক আপোনাৰ 2 ষ্টাৰ 3 ষ্টাৰ বা যিবিলাক বদনামী হোটেল হয় সেইবিলাক হোটেলত পুলিচৰ ৰেট সঘনাই পৰি থকা দেখা পোৱা যায় আৰু সেই ক্ষেত্ৰত আপোনালোক অলপ সাৱধান হোৱাটো নিশ্চয় প্ৰয়োজনীয়তা বোধ কৰোঁ মই ভাবোঁ যে আপোনালোকে নিশ্চয় এইটো সাৱধানতা অৱলম্বন কৰিব লাগিব কিয়নো পুলিচৰ মটিভটো এইটো নহয় যে কাপিলছবিলাকক হোটেলত গৈ হেৰাছমেণ্ট কৰাটো পুলিচৰ কোনো ধৰণৰ মটিভ নহয় পুলিচৰ মটিভ এইটোৱেই যে পুলিচে তাৰ ৰেড কৰা মটিভটো এনেধৰণে হ'ব পাৰে হয় যে তাতে কি হয় বহুত ধৰণৰ ক্ৰিমিনেলবিলাক তাত ক্ৰিমিনেলবিলাক তাত আশ্ৰয় লয় বা ড্ৰাগছ ডিলাৰবিলাকে আশ্ৰয় লয় বা হিউমেন ট্ৰেফিকিং তাত চলা হয় বা প্ৰষ্টিটিউশ্যন থাকে তো সেইকাৰণে পুলিচে তাতে ৰেড কৰে আৰু যদি পুলিচে ৰেড কৰে কেতিয়াবা এনেকুৱা হৈ যায় যে পুলিচে ৰেড পেলায় আৰু আপোনালোকে সেইখন হোটেলতে আছে তেন্তে আপুনি যদি তাতে থাকে তেন্তে পুলিচৰ আৰু সেইখন হোটেলতে যদি আপুনি আছে তেন্তে পুলিচৰ ৰেড পৰি যায় তেতিয়াহ'লে কি কৰিব চাওক যদি কেতিয়াবা হোটেলত ৰেড পৰে তেন্তে পুলিচে দুটা বস্তু ভেৰিফাই কৰিব প্ৰথমতে হৈছে আপোনাৰ ভেলিড ID প্ৰুফটো তেওঁলোকে বিচাৰিব দ্বিতীয়তে হৈছে যে আপুনি কি কামৰ বাবে সেই ঠাইত আহিছে বা কি কামৰ বাবে আপুনি তালৈ গৈছে ৰুম বুক কৰিছে বা সেই ঠাইত আছে আপুনি এই দুটা প্ৰুফ কৰিব আপুনি পুলিচৰ ওচৰত এই দুটা বস্তু প্ৰুফ কৰিব লাগিব এখন ভেলিড ID দিব আপোনাৰ নিজৰ ভেলিড ID নিজৰ ৰিয়েল নামৰ সৈতে এখন এটা ভেলিড ID আপুনি প্ৰদান কৰিব পাৰিব লাগিব আৰু যে আপুনি কি কামৰ বাবে আপুনি তালৈ গৈছে সেইটো দেখাব পাৰিব তেতিয়া আপোনাক পুলিচে আপোনাক একো নকৰে কৰিব নোৱাৰে আৰু তাত লগত আপোনাক তাতে এৰি দিব ঠিক আছে চ' এটা কথা সদায় মনত ৰাখিব লাগে যে যেতিয়া আপুনি কোনোবা ঠাইত যায় কোনোবা ঠাইত আপুনি হোটেল বুক কৰে প্ৰথমে হোটেল বুক কৰিব আপোনাৰ লগত এটা ভেলিড ID এখন ভেলিড ID প্ৰুফ আপোনালোকক ৰাখিব লাগিব আৰু যেতিয়া হোটেল বুক কৰিব আপুনি নিজৰ ৰিয়েল নামতহে বুক কৰিব লাগে ৰিয়েল নামত বুক কৰিব আৰু কি কামত আহিছে আপুনি কি কামত সেই ঠাইত গৈছে বা কিয় হোটেলখন বুক কৰিছে ঠাইত থাকিবৰ বাবে কি কাৰণে আপুনি তালৈ গৈছিলে সেই কথাটো আপুনি মাইণ্ডত সদায় ৰাখিব লাগিব মনত হয়তো সদায় ৰাখিব লাগিব সাধাৰণতে কি হয় যে কাপিলছবোৰৰ ৰুম বুক কৰাটো যদিও লিগেল হয় কাপিলছৰ ৰুম বুক কৰাটো যদিও লিগেল হয় তেন্তে কি কৰে পুলিচে কিছুমান ক্ষেত্ৰত হাৰেছমেণ্ট কৰে তো পুলিচৰ দ্বাৰা বাচিবৰ বাবে এটা বাহানাটো নিজৰ মনত সদায় বনাই ৰাখিব লাগিব তো পুলিচৰ বাবে যিটো পুলিচৰ সেই হাৰেছমেণ্টৰ পৰা বাচিবৰ বাবে এটা বাহানা বনাই ৰাখিব যদি পুলিচে ৰেড কৰে ফাৰ্ষ্টে আপোনাৰ পৰা ID চাব আপোনাৰ নিজৰ ভেলিড IDটো চাব ছেকেণ্ডে দ্বিতীয়টো চাব আপোনাৰ কি কাৰণে আপুনি তালৈ আহিছে আপুনি তাতে কাৰণটো আপুনি কোনো ধৰণৰ এডমিশ্যনৰ কাৰণে আহিছে বা অন্য কিবা কাৰণে আহিছে সেইটো বিষয়ে আপুনি ক'ব কেতিয়াবা কি হয় যে কোনোবা পুলিচে কি কৰে যে ID চোৱাৰ পাছতো আপোনাৰ কাৰণটো জনাৰ পিছতো তেওঁলোকে বিচাৰে যে আপোনাৰ পেৰেণ্টছৰ লগত কথা পাতোঁ আপোনাৰ গাৰ্জেণ্টৰ লগত কথা পাতোঁ তেওঁলোকে বিচাৰে চ' গাৰ্জেণ্টৰ লগত কথা পাতিব বিচাৰে তো কি কৰিব গাৰ্জেণ্টৰ লগত কথা পাতিব বিচাৰে তেন্তে আপুনি কাম কৰিব পাৰে যে আপোনাৰ মোবাইলত কেতিয়াবা আপোনাৰ নিজৰ বন্ধু এজনৰ নাম ডেড বা পাপা বুলি বা পাপাৰ নামেৰে ছেভ কৰি ৰাখিব আৰু যদি ইনষ্টেণ্টলি পুলিচে আপোনাৰ পেৰেণ্টছৰ লগত কথা পাতিব বিচাৰে গাৰ্জেণ্টৰ লগত কথা পাতিব বিচাৰে তেতিয়াহ'লে আপুনি ডাইৰেক্টলি তেওঁক কি কৰিব ফোন লগাই কথা পতাব দিব যে তো বন্ধুজনে এটা কথাই ক'ব লাগে পুলিচজনক যে হয় মই দেউতাক হয় ইয়াৰ ছোৱালীজনীৰ দেউতাক বা ল'ৰাটোৰ দেউতাক হয় আৰু মই জানো তেওঁ এডমিশ্যনৰ কাৰণে বা অন্য যিকোনো কামৰ বাবে গৈছে তেওঁলোকে এই হোটেলত ৰাতি আছে ঠিক আছে তো পুলিচে সদায় তিনিটা বস্তুৱে বিচাৰে যদি আপুনি এখন হোটেলত আছে আৰু পুলিচৰ যদি ৰেড পৰিছে তেতিয়াহ'লে আপোনাৰ পুলিচে সদায় তিনিটা বস্তুৱে বিচাৰিব ID প্ৰুফটো বিচাৰিব আপোনাৰ ৰিয়েল ID প্ৰুফটো ভেলিড ID প্ৰুফটো বিচাৰিব দ্বিতীয়তে আপোনাৰ কি কাৰণে আপুনি সেই জেগালৈ গৈছে সেইটো বিচাৰিব আৰু 3 নম্বৰতে আপোনাৰ কেতিয়াবা হয়তো পেৰেণ্টছৰ লগত কথা পাতিব বিচাৰে কিন্তু এটা ক্ষেত্ৰত বৰ এটা মানে মুস্কিল আহি পৰে যেতিয়া পুলিচে হোটেলতে একো সোধপোছ নকৰে আপোনাক ধৰি লৈ আপোনাক থানাত সোধপোছ কৰিব বিচাৰে যে তেতিয়াও আপোনাৰ থানাত সোধপোছ কৰিব বিচাৰে তেতিয়া অলপ মুস্কিল হৈ পৰে তেতিয়া পুলিচে কি কৰে তেতিয়াও আপোনাৰ ৰিয়েল ID প্ৰুফটো বিচাৰিব আপোনাৰ নাম আপোনাৰ এড্ৰেছ তাক ID প্ৰুফটো বিচাৰিব দ্বিতীয়তে আপোনাৰ কি কাৰণে আপুনি তালৈ আহিছে সেইটো কথা বিচাৰিব আৰু কেতিয়াবা এনেধৰণৰ হয় যে পেৰেণ্টছক থানালৈ মাতি পঠিয়ায় তো এই ক্ষেত্ৰতো আপোনালোকে কৰিব পাৰে নিজে এটা এৰেঞ্জ কৰি ৰাখিব পাৰে নিজৰ ইচ্ছামতে এটা এৰেঞ্জ কৰি ৰাখিব পাৰে নিজৰ ফ্ৰেণ্ডছক ক'ব পাৰে যে বা অল্ড ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ ফ্ৰেণ্ডছ থাকে এইজত ডাঙৰ ফ্ৰেণ্ডছ থাকে তো এনেধৰণৰ সেই সময়ত কামত আহে তেওঁলোকৰ জানো চ'
যদি আপুনি এখন হোটেল বুক কৰিছে আৰু তাতে পুলিচৰ ৰেড কৰিছে আপুনি এইখিনি কাম কৰিব পাৰে ঠিক আছে যদি পুলিচে আপুনি নিজৰ আইডি প্ৰুফ দিলে পুলিচক বা আপোনাৰ কাৰণটো জনালে বা পেৰেণ্টছো আহিল তাৰ পিছতো যদি আপোনাক পুলিচে হেৰাছমেণ্ট কৰে আপোনাক পুলিচে অশান্তি দি থাকে তেন্তে আপুনি কি কৰিব পাৰিব আপুনি ক'ত কমপ্লেইন কৰিব তো প্ৰথমতে কি থানাৰে আপুনি ইন্সপেক্টৰক কমপ্লেইন কৰিব পাৰে আৰু যদি ইন্সপেক্টৰক কমপ্লেইন কৰাৰ পিছতো আপোনাৰ কমপ্লেইনটো কাৰ্যকাৰী হোৱা নাই তেতিয়াহ'লে আপুনি কি কৰিব পাৰে সাব ইন্সপেক্টৰ এছপিক আপুনি কি কৰিব পাৰে ৰিটেন কমপ্লেইন কৰিব লাগিব এখন লিখিতভাৱে কমপ্লেইন পঠাব লাগিব আৰু যদি এছপিক কমপ্লেইন কৰাৰ পিছতো যদি আপোনাৰ কোনো ধৰণৰ কাৰ্যকাৰী হোৱা নাই তেতিয়াহ'লে আপুনি কি কৰিব লাগিব মেজিষ্ট্ৰেটৰ ওচৰত আপুনি কমপ্লেইন কৰিব পাৰে ঠিক আছে মেজিষ্ট্ৰেটৰ ওচৰত আপুনি কমপ্লেইন কৰিব পাৰে আৰু মেজিষ্ট্ৰেটৰ কমপ্লেইন কৰাৰ পাছতো যদি আপোনাৰ কাৰ্যকাৰী হোৱা নাই আপোনাৰ কোনো ধৰণৰ দেখা পাইছে যে কাৰ্যকাৰী নহয় তেতিয়া আপুনি কি কৰিব লাগিব ডাইৰেক্টলি আপুনি গৈ পেলাই পিজি পৰ্টেলটো অপেন কৰিব তাত অপেন কৰি আপুনি কি কৰিব ডিপাৰ্টমেণ্ট চইচ কৰি পেলাই ডাইৰেক্ট আপুনি কমপ্লেইনটো কৰিব পাৰে তাতে কমপ্লেইনটোত আপুনি ডিটেইলছ লিখিব লাগিব ফৰ এক্সাম্পল আপুনি ডিটেইলছ এনেধৰণে লিখিব পাৰে যে আপুনি পাৰ্কত বহি আছিলে আপুনি কথা পাতি আছিলে সেইখন পুলিচে গ'ল আপোনাক হেৰাছমেণ্ট কৰিছে কৰি আপোনাৰ পৰা টকা লৈছে ঠিক আছে আপোনাক অশান্তি সৃষ্টি কৰি আছে আৰু অন্যথা আপুনি যদি ৰুমত আছিলে হোটেলত থাকোঁতে ৰেড কৰিছে তেতিয়াহ'লে আপুনি হোটেলত আছিলে এই কামৰ বাবে আপুনি গৈছিলে পুলিচে আপোনাৰ পৰা টকা ডিমাণ্ড কৰিছে ডিমাণ্ড কৰি পেলাই আপোনাক অশান্তি সৃষ্টি কৰি আছে হেৰাছমেণ্ট দি আছে ঠিক আছে আপুনি এনেধৰণে কৰিব পাৰে সাধাৰণতে দেখা যায় যে আপোনাৰ পিজি পৰ্টেলত যিবিলাক কমপ্লেইন কৰা হয় ডাইৰেক্টলি সেইবিলাক একশ্যন লোৱা হয় হেল্প কৰিব চেষ্টা কৰে তেওঁলোকে ডাইৰেক্টলি একশ্যন লয় ঠিক আছে আৰু সেইবিলাক একশ্যনেবল হয় ডাইৰেক্টলি একশ্যন লয় আৰু আপোনালোকে এই ধৰণৰ কাম কৰিব পাৰে তো ঠিক আছে আমি এই ভিডিঅ'টোত আমি বুজি পালোঁ অলপ সৰুকৈ সাধাৰণভাৱে আমি এইটো কথা বুজাবলৈ চেষ্টা কৰিলোঁ এইটো বুজি পালোঁ যে কপিলক পুলিচে ডাইৰেক্টলি হেৰেছমেণ্ট কৰিব নোৱাৰে এইটো এটা লিগেল হয় আপোনালোকে কপিলছবিলাকে হোটেলৰ ৰুম বুক কৰাটো এটা লিগেল হয় আপোনালোকে নিজৰ মৰ্জি হিচাপে থাকিব পাৰে কিন্তু ছোৱালীজনীৰ বয়স 18 বছৰ উৰ্ধত হ'ব লাগিব ল'ৰাটোৰ বয়স 21 বছৰ উৰ্ধত হ'ব লাগিব আপুনি যদি কোনোবা পাৰ্কত বহি আছে বা কোনোবা পাব্লিক প্লেচত ঘূৰি আছে কোনো অনৈতিক কাৰ্যত অবচেণ্টি কাৰ্যত যদি লিপ্ত হৈ থকা নাই তেতিয়াহ'লে আপোনাক পুলিচে হেৰাছমেণ্ট কৰিব নোৱাৰে আপুনি মুক্তভাৱে ঘূৰিব পাৰে এইটো কাৰণ আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আৰ্টিকল 21ত আপোনাক দি দিছে এইটো ৰাইটটো দি দিয়া হৈছে তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা মাত্ৰ অলপ হ'লেও বুজি পালে ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ